এটা 42টা ভোটকে প্ৰাৰ্থিত নিৰ্বাচন কৰিছে ঠিকে আছে সেইটো আমাৰ কাৰণে আদৰণীয় এই কাৰণে যে আমি যথেষ্ট কংগ্ৰেছৰ এটা বদনাম থাকে যে বহুত পিছত টিকেট দিয়ে কিন্তু এইবাৰ গৌৰৱ গগৈ বা সোনিয়া আমাৰ প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত এটা কথা প্ৰতিপন্ন কৰিলে যে আমি নিৰ্বাচনৰ কাৰণে একেবাৰে আগবাঢ়ি আছোঁ অকল 42টা 40টাৰ কথা নাই গোটেই প্ৰাৰ্থীবিলাক আচলতে সিদ্ধান্ত হৈছে আৰু আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে এটা মৰণপণ যুঁজ দিম আমি আৰু নিৰ্বাচনত কেইদিনমান পিছতে আপোনালোকে গম পাব যে হেমন্ত বিশ্ব চৰকাৰ আঁতৰাই আমি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে অসমত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ম মাত্ৰ সময়ৰ কেইদিনমান অপেক্ষা কৰিব লাগিব আমি এটা বস্তু চাবলৈ পাৰিছোঁ যে ইয়াতে কিন্তু মূল যুঁজটো আপোনালোকৰ হ'ব কংগ্ৰেছৰ যিটো যুঁজ হ'ব এইটো অগপ দলৰ লগত হ'ব আৰু অগপ দলৰ এটা দুৰ্গ বুলি কোৱা হয় বঙাইগাঁও বিধানসভা সমষ্টি আপোনালোকে আগন্তুক দিনত কেনেধৰণে এই দুৰ্গটোক হবলৈ মানে কেনেধৰণে প্ৰতিষ্ঠা ৰাজনীতিৰ উত্থান পতন থাকে স্বাভাৱিক কথা আজিৰ তাৰিখত অসম গণ পৰিষদ দলৰ মই বহুবাৰ কৈছোঁ অসম গণ পৰিষদ দল বঙাইগাঁও সমষ্টিত তেওঁলোকে 40 বছৰত শাসন কৰিলে কিন্তু এতিয়া তেওঁলোকৰ সেই জনপ্ৰিয়তা নাই আৰু অসম গণ পৰিষদ দলৰ এতিয়া মাননীয় সাংসদ পহনী ভূষণ চৌধুৰী মাননীয় বিধায়ক দীপ্তিময় চৌধুৰী বাইদেউৰ তেওঁলোকৰ জনপ্ৰিয়তা যথেষ্ট কমিছে কিন্তু সেইটো ৰাইজৰ আগত ধৰা পৰা নাই আৰু আপোনালোকে এই নিৰ্বাচনত দেখা পাব তেওঁলোকে যেতিয়াই ফণী ভূষণ চৌধুৰী ডাঙৰীয়াই দীপ্তিময় চৌধুৰী বাইদেউক বিধায়ক বনাইছে সেইদিনৰ পৰা জনপ্ৰিয়তা তাজপাতৰ দৰে খহি পৰিছে ইয়াত তেওঁলোকৰ নেতা নাই তেওঁলোকৰ কৰ্মী নাই তেওঁলোকৰ ঠিকাদাৰ বেছ হৈ আছে আৰু ক্ষমতা তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধি পাইছে কিন্তু তেওঁলোকৰ জনমতটো কমি গৈছে তেওঁলোকৰ সেই ক্ষমতা নাই গতিকে নিৰ্বাচনত নিশ্চিন্তভাৱে আপোনালোকে থাকক যে ইয়াত কংগ্ৰেছৰ আমি জয়যুক্ত হ'ম আৰু গৌৰৱ গগৈক ইয়াত মানে এজন বিধায়ক উপহাৰ দিবলৈ সক্ষম হ'ম আৰু আপুনি যিহেতু আপোনাক এজ এ প্ৰাৰ্থী হিচাপে মানে প্ৰক্ষেপ কৰিলে দলীয় কৰ্মীসকলৰ পৰা কেনেধৰণে আপোনালোকে মানে নাই দলীয় কৰ্মী মানে আজি প্ৰাৰ্থিত্ব হৈছোঁ আপোনালোকে জানে মই এটা সাধাৰণ ঘৰৰ পৰা আহিছোঁ আপোনাৰ মই ইয়াৰ পৰা 25 বছৰমান আমি কংগ্ৰেছ দলত নিৰবিচ্ছিন্নভাৱে লাগি আছোঁ এই যে প্ৰাৰ্থিত্ব পাইছোঁ এইটো কংগ্ৰেছ বঙাইগাঁও জিলা কংগ্ৰেছ কৰ্মীসকলৰ আশীৰ্বাদ এইটো বঙাইগাঁও জিলাত থকা বিভিন্ন দল সংগঠনৰ আশীৰ্বাদ এইটো সৰ্বসাধাৰণৰ আশীৰ্বাদতহে মই প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হৈছোঁ 2006 চনত মই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ প্ৰাৰ্থিত্ব পাইছিলোঁ তেতিয়া যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ মোৰ বয়স তেতিয়া 26 বছৰৰ নিৰ্বাচন খেলাৰ তথাপি ছেকেণ্ড পজিশ্যন পাইছিলোঁ আজি আমি মোৰ এতিয়া বয়স 48 বছৰ হ'ল এই 48টা বছৰত আমি কিমানখিনি শিকিলোঁ আৰু ইয়াক কেনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইমান দিনে ৰাইজৰ লগত সেৱা আগবঢ়াই যোৱাৰ কাৰণে ৰাইজে মোক এইবাৰ আশীৰ্বাদ কৰিব ইয়াত কোনো দ্বিমতে থাকিব নালাগে দল সংগঠনৰ কথাই বেলেগ আৰু তেওঁলোকৰ আশীৰ্বাদ থাকিবই কংগ্ৰেছ হিচাপে পাম আৰু ব্যক্তি হিচাপে মই ভোট কিছু হ'লেও পাম বুলি মোৰ আশা দীৰ্ঘ বিশ্বাস বঙাইগাঁও জিলাত 3টা সমষ্টি 2টা কংগ্ৰেছৰ দখলত আছিল এইবাৰ কি 3টা পাম আমি ইয়াত মানে 2টা 3টাৰ কথা নাই গোটেই অসমত এইবাৰ কংগ্ৰেছৰ হাৱা এই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী ৰাইজে সিদ্ধান্ত লৈছে এটা আমি সিদ্ধান্ত লোৱা নাই নহয় এটা কংগ্ৰেছ কৰ্মীৰ সিদ্ধান্ত নহয় অসমৰ জনসাধাৰণে যিটো কয় সেইটো হয় অসমৰ জনসাধাৰণে এটা সময়ত বিজেপিৰ চৰকাৰ হ'ব কৈছিল এতিয়া অসমৰ জনসাধাৰণে কৈছে কংগ্ৰেছৰ চৰকাৰ হ'ব অসমৰ জনসাধাৰণে কৈছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব অসমৰ জনসাধাৰণে কৈছে গোটেই অসমত এই বিজেপি আৰু এজিপি যি ৰাজত্ব সেই দুৰ্নীতি তেওঁলোকৰ ভ্ৰষ্টাচাৰ তেওঁলোকৰ যি অন্যায় তেওঁলোকৰ যি মানে হিন্দু মুছলমান ৰাজনীতি ধৰ্মক লৈ ৰাজনীতি জাতিক লৈ ৰাজনীতি এই ৰাজনীতিটো বিচৰা নাই ৰাজনীতি এতিয়া উন্নয়নৰ ৰাজনীতি বিচাৰিছে সকলো মিলাপ্ৰীতি থকা ৰাজনীতি বিচাৰিছে সুন্দৰ এখন শান্তিময় অসম বিচাৰিছে আৰু নতুন প্ৰজন্মক যাতে আমি কৰ্মসংস্থাপন দিব পাৰোঁ খেতিয়কসকলৰ সমস্যাবিলাক সমাধান কৰিব পাৰোঁ এইবিলাকে মূল কথা গতিকে আমাৰ কৰ্মসংস্থাপনৰ এতিয়া দৰকাৰ জাতিভেদ দৰকাৰ নহয় সকলো জাতি জনগোষ্ঠী খেতিয়কসকলৰ পৰা আৰম্ভ কৰি কৰ্মচাৰীসকলৰ তেওঁলোকৰ প্ৰাপ্য এই গোটেইবিলাকে মূল কথা আৰু মূল সমস্যা সেইবিলাকক আমি আলোচনা কৰিম সেইবিলাকক আমি আগবঢ়াই লৈ যাম আমি জাতি ধৰ্মৰ কথা নকওঁ আমি কৰ্মসংস্থাপনৰ কথা কওঁ বঙাইগাঁৱত ষ্টাৰ কেম্পেইনাৰ থাকিব নেকি স্বাভাৱিক কথা ষ্টাৰ কেম্পেইনাৰ আমাৰ গৌৰৱ গগৈ এজন ভাল ষ্টাৰ কেম্পেইনাৰ আমাৰ CLP লিডাৰ শইকীয়া ছাৰ ভাল এজন ষ্টাৰ কেম্পেইনাৰ আৰু আছে অসমৰ বিভিন্ন আছে জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ ক্ষমা কৰিব জাতীয়তাবাদী দলৰ সকলৰ যিখিনি আমাৰ লুৰিণজ্যোতি গগৈ তেওঁ এজন ভাল ষ্টাৰ কেম্পেইনাৰ আমাৰ দলত কংগ্ৰেছত ইমানবিলাক ষ্টাৰ কেম্পেইনাৰ আছে আৰু সৰ্বসাধাৰণ ৰাইজৰ যেতিয়া আশীৰ্বাদ থাকে তেতিয়া ষ্টাৰ কেম্পেইনাৰৰ কথা নাই সৰ্বসাধাৰণ ৰাইজে সিদ্ধান্ত ল'ব তেওঁলোকে ভোট দিব প্ৰিয়ংকা থাকিব পাৰে আমি সেইটো প্ৰদেশ কংগ্ৰেছে জানিব আৰু আমি তেতিয়াৰ পৰ্যন্ত আমিও আবেদন জনাম আমিও অনুৰোধ কৰিম কাক ইয়াত হ'লে হয় কোন ব্যক্তিবিলাক আহিব ৰাইজে কি ডিমাণ্ড কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব এই মুহূৰ্তত মই সেই কথাখিনি ক'ব নোৱাৰিম বিজেপি এজিপিৰ লগত প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা আছে আৰু অসম গণ পৰিষদ দলৰ তেওঁলোকে কৈ আছোঁ যে অসম গণ পৰিষদ দলে তেওঁলোকে বিজেপিৰ বকচাত উঠিহে ইয়াত MP হৈছে বিজেপিৰ বকচাত উঠিহে ইয়াত বিধায়ক হৈছে আৰু বিজেপিৰ নেতৃত্বসকলে এতিয়া তেওঁলোকৰ সন্মানসূচক তেওঁলোকে বিচাৰিছে যে প্ৰাৰ্থিত্ব বিচাৰিছে তেওঁলোকে আপোনাৰ 2 এদিনত মিটিংবিলাকত দেখা পাই আছোঁ তেওঁলোকৰ বন্ধুত্ব দিল্লী দিছপুৰত থাকিব পাৰে কিন্তু বঙাইগাঁও জিলাত বা সৰ্বসাধাৰণৰ ওচৰত বা বঙাইগাঁও বিধানসভা সমষ্টিত কোনো বন্ধুত্ব নাই বুলি মোৰ ব্যক্তিগত ধাৰণা